নেতাসকল আৰু সদস্যসকলক চেক বিতৰণ কৰা এই কাৰ্যসূচীত মই সকলোকে আদৰণি জনাইছোঁ আৰু প্ৰথমে এই দীঘলীয়া সংগ্ৰামত যিসকল শ্বহীদ হৈ গ'ল এই শ্বহীদসকললৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ दिनैनि हाबाफारियाव आं बयखौबो बरायदों आरो गोलाव सम एनडिएफबिनि सोमावसारनायाव जाय बिथांमोना अबथिरा जिउ गारलांबाय बिथांमोन साफ्रोमनोबो आङो गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरदों আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন দক্ষ নেতা কেবিনেট মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া আমাৰ বড়োসকলৰ পৰা দীঘলীয়া সময় নেতৃত্ব দি অহা আৰু বৰ্তমানৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বিটিআৰ চুক্তিত খুব সক্ৰিয়ভাৱে নেতৃত্ব দিয়া আমাৰ বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া লোকসভাৰ সাংসদ লৰেন্স ইছলাৰী ডাঙৰীয়া জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া এডিজিপি দায়িত্ব থকা আমাৰ এই এণ্টায়াৰ যি প্ৰচেছ আৰু প্ৰক্ৰিয়া সেইটো নেতৃত্ব দিয়া আমাৰ সকলোৰে আদৰৰ হীৰেন চন্দ্ৰ নাথ ডাঙৰীয়া বিটিচিৰ আইজিপি বিবেক ৰাজ ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আমাৰ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ইএম চাইখং বসুমতাৰী ডাঙৰীয়া আৰু ইএম উপস্থিত সচল সিংহ ডাঙৰীয়া ত্ৰিপুৰাৰ পৰা উপস্থিত হোৱা আমাৰে দাদা ভাইসকল লগতে তেখেতসকলৰ প্ৰাক্তন এনএলএফটিৰ প্ৰেছিডেণ্ট পৰিমল দেৱ বৰ্মা ডাঙৰীয়া আৰু আজি যি চেক বিতৰণ কাৰ্যসূচীত চেক গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা আমাৰ এনডিএফবিৰ 590 জন সদস্যসকল মই আপোনালোকক ধন্যবাদ জনাইছোঁ সকলো আহি উপস্থিত হ'লে আৰু কাৰ্যসূচীটো সফল হ'ল আমি সকলোৱে জানো যে যি এটা দীঘলীয়া সংগ্ৰাম এই সংগ্ৰাম সমাপ্ত ঘটাৰ কাৰণে 2005 চনতে এনডিএফবিয়ে চিজফায়াৰ আৰম্ভ কৰিছিলে আৰু 2005 চনৰ পৰা 2020 চনলৈ দীঘলীয়া 15টা বছৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত নেগোচিয়েশ্যন কৰি আছিলে আৰু এই দীঘলীয়া সময় জংগলত থাকি আন্দোলন কৰা ইয়াৰ পিছত আহি নিজৰ অধিকাৰৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত নেগোচিয়েশ্যনৰ কাৰণে বিভিন্ন সময়ত আলোচনা কৰা এই গোটেই প্ৰক্ৰিয়াত আজিৰ সময়ত আমি ধন্যবাদ দিব লাগিব এনডিএফবিৰ নেতৃত্বক যে ধৈৰ্য সহকাৰে নিজৰ জনগোষ্ঠীৰ কাৰণে কিবা এটা অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি আছিলে আৰু আমি সকলো যেহেতু বুজি পাওঁ যে সকলো সংগ্ৰামৰ এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যটো হ'ল ট্ৰেন্সফৰ্মেশ্যন এটা পৰিৱৰ্তন এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ যাবৰ কাৰণে মানুহে সংগ্ৰাম কৰে আৰু বড়োসকলো 1967ৰ পৰা পিটিচি আৰু এপছুৰ আন্দোলনৰ পৰা আৰম্ভ কৰি এনডিএফবিৰ জন্ম বিএলটিৰ জন্ম ইয়াৰ পিছত একে সময়তে পেৰেলেলি 87ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ গণতান্ত্ৰিক সংগ্ৰাম এই সকলো সংগ্ৰামবিলাকৰ উদ্দেশ্য আছিলে কিবা এটা পৰিৱৰ্তন বিচৰা বা কিবা এটা ভাল ট্ৰেন্সফৰ্মেশ্যন বিচৰা
আৰু আজি সময়ত আমি দেখিবলৈ পাইছোঁ যে ভাৰত চৰকাৰৰ চিন্তাধাৰা সলনি হৈছে, অসম চৰকাৰৰ চিন্তাধাৰা সলনি হৈছে আৰু সেইকাৰণে এই সংগ্ৰামবিলাক বুজি পোৱা যেতিয়া নেতা আহিল, এই সংগ্ৰামবিলাক বুজি পোৱা যেতিয়া চৰকাৰ আহিল, তেতিয়াহে গৈ পেলাই এটা সমাধানৰ পথ ওলালে আৰু চুক্তিখন হৈ গ'ল। গতিকে আজিৰ সময়ত প্ৰথমে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে এই গোটেই কামটো আগধৰা SBৰ তৰফৰ পৰা আগত পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আছিলে আৰু এতিয়া হীৰেন নাথ ডাঙৰীয়াই চুক্তি কৰা, চুক্তিৰ পৰা আহি পেলাই চুক্তি ৰূপায়ণ কৰা আৰু NDBৰ যিসকল আমাৰ নেতা বা আমাৰ সদস্য আছিলে সেইসকলক ৰিহেবিলিটেশ্যন দিয়া আৰু মাৰ্টিয়াৰসকলক এক্স গ্ৰেচিয়া দিয়া, এই গোটেই প্ৰক্ৰিয়াত তেখেতে দায়িত্ব লৈছে। তো এইকাৰণে মই আমাৰ BTR-বাসীৰ হৈ মই হীৰেন নাথ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। संघर्ष आरो निर्माण मोननै सोदोब बुङो। सासे गिदिर लिरगिरिया बे मोननै सोदोबखौ लिरलांदों जे संघर्ष आरो निर्माण, बेजोंनो मोनसे रिभलिउसना सोलियो आरो जोबथाहैयो। दा संघर्ष जि समाव जोङो सोमावसारदोंमोन बेखौ संघर्ष होननानै बुङो। जेराव जोबफैबाय बिनिफ्राय निर्माणा सुरु जायो। भारतआबो उदांस्रिनि थाखाय दावहा नांदोंमोन, सोमावसारदोंमोन। 1947 मायथाइयाव भारतआ उदांस्रि जाबाय। 1947 मायथाइनि उनाव भारत हादोरखौ दानायनि खामानिफोरखौ भारतनि दैदेनगिरिफोरा जागायबाय। दा जोंनियाबो जोङो गुबुन गुबुन केपासिटियाव थानानै सोरबा हाथियार लादों, सोरबा गणतान्त्रिक सोमावसारदों, गुबुन गुबुन लामाजों जोङो जोंनि माहारिखौ मुलुगाव गायसननो थाखाय, जोंनि हारिमु, जोंनि सिनायथि, जोंनि राव थुनलाइखौ जौगाहोनो थाखाय जोङो सोमावसारदों। बे सोमावसारनाय समाव जोंहा गोबां बिदा फंबायफ्रा अबथिरा जिउ गारलांबाय। जों मिथिनायाव 5,000निख्रुइ बियो खम नङा, बारासो जानो हानाय। दा बे मुंख्लंफोरनि जि बेसेन बेखौ जोङो अब्लासो मोनगोन जेब्ला जोङो माहारिखौ दानो हागोन। माहारि दानाय होननाय बाथ्राया ओंखाम जानायाव दै लोंनाय बायदि नङा, बियो जोबोद कमप्लेक्स आरो क्रिटिकेल। बुहुमाव दिनै गोबां मानसिफ्रा, गोबां माहारिफ्रा जौगानो नाजादों, नाथाय बिथांमोना जौगानो हायाखै। मानोना जौगानो थाखाय जि लामाजों आवगायनांगौ बेवहाय जोंनो लेखा गोरों मानसिफोर नांगोन, सानसुमै नांगोन, साननो हनो गोरों मानसिफोर नांगोन आरो बबे समाव मा खामानिखौ मावनांगौ बेखौ थांखि लानो हानाय, साननो हानाय जोंनो माखासे दैदेनगिरिफोर नांगोन। दा जोंनि हारिया सोमावसारनाय समाव जोंनि हारिनि मानसिफ्रा बयबो फैफादों। जेब्ला एबसुआ सोमावसारदों हारिनि मानसिफ्रा बयबो गसंफादों। जेब्ला BLTआ सोमावसारदों BLTखौबो हारिनि मानसिफ्रा जायगा होदों। पुलिस मिलिटारिया होसोब्ला ओंखाम संना होदों, BLTजों गसंफादों। NDBआ जेब्ला सोमावसारदों NDBजोंबो हारिनि मानसिफ्रा गसंफादों। पुलिस मिलिटारिजों बुजादों, सोरबा जेल जादों, सोरबा बुख्रुब जादों, थेवबो NDBजोंबो गसंदों। हारिनि मानसिफ्रा बयबो अराय सम हारिनि आफादफोरजों, माहारिनि आफादफोरजों हारिनि खामानि मावनायाव बयबो गसंफादों। दा इन रिटार्न जों बिसोरनो मा होगोन? हारिनि मानसिफोरनो। सोमावसारग्रा मानसिफ्रा दिनै जोङो बिथांमोननो मा होगोन बेखौ जोङो साननायनि सम जाबाय। आङो दिनै दुखु फोरमायगोन जे सुक्ति जानाय लोगो लोगोनो जोंहा 4,203 माखासे दैदेनगिरि आरो केडारफ्रा रिहेबिलिटेशनखौ मोनबाय। माखासेया गोबाव नेनो गोनां जाबाय। माखासे लिस्टफोरा कारेक्ट खालामनाय, मा खालामनाय, सोरबा उन सिगां जानायाव जोंहा सिनियर लिडारफ्राबो थालांनांगौ जादों। दा बेखौ NDBनि दैदेनगिरिफ्रा लासैनो स्र' खालामनायाव दिनै आसाम सरकारा होनो हाबाय। मार्टियारनि बेलायावबो बिनो जादों। बाहेरायाव एखमबा टिभिफ्राव माबाफ्राव सोरबा बुङो, सोंखारियो जे मार्टियारनो होनो हायाखै, मानो हायाखै। दा बै NDBनि जि सोमावसारनाय समाव जायफ्रा थैदोंमोन, जेनुइन जायफोर मार्टियार, बिथांमोननिबो पस्टमर्टेम रिपर्ट बायदिसिना गैया। आं नायनानै जेखौ मोनबाय गोबांनिनो।
आरो गोबांनिनो थैनायनि बबेयाव थैदोंमोन मादोंमोन बिनि रेकर्ड पातिफ्रा गैया मानोना बै समाव सोरखौबा गावथारनानै बहाबा गारनानै दोनदों थानायाव थांनो हायाखै रिपर्ट लायनो हायाखै दा बेफोरबायदियाव रेकर्डफोर गैयैयाव जोंनियाव फार्स्ट लिस्ट फैदोंमोन 3,000 अब्ला आंबो सानदों जे 3,000थ' जानो नाङा जेब्ला बिखौ भेरिफिकेसन खालामबाय नायबाय लासै लासैनो लिस्टआ खमायबोबाय दा जेसां लिस्टखौ भेरिफिकेसन खालामनानै जोंनो हरदों बेखिनिखौनो जों एक्स ग्रेसियाखौ होबाय थादों राजखान्थिनि नामाव सोरबा उल्टां फाल्टां बुङो खिन्थु जों नेनानै थायाखै 17 बोसोराव आगोलनि सरकारनि दिनाव 300ल' होनो हादों मात्र 300ल' नाथाय जों 4 बोसोरावनो दायो 632 होनो हाबाय 4 बोसोरावनो आरो दायो जोंनियाव 10 करोड़ रां दंबावो जोङो लिस्टआ भेरिफाइ जानाय लोगो लोगो आरो दानो जोङो 10 करोड़नि होबावनो हायो नाथाय नोंथाङा आङो बयबो मिथिनांगोन जोङो मार्टियारथ' बयखौबो खालामनो हाया बै समाव सोरबा थैदों जानो हानाय आन्दलननि टाइमाव नाथाय बियो जुदि जेनुइन मार्टियार नङा मार्टियारनि जि मान जायखौ जोङो मुंख्लं होनानै मान होयो बे माना गाहायाव फैगोन दा बिनि थाखायनो भेरिफिकेसनफोरखौ खालामनाय जायो किन्तु सरकारनिफ्राय एनि टाइम जोङो बिखौ सिनसियारलि नांगासिनो दङ जाहाथे जेरैखि जाया रिहेबिलिटेसना जानो हायो आरो बे जागासिनो दङ दा बिनिखायनो दिनैबो आं सोंदों माखासे लिस्ट कारेक्सन जाबावनांगौ एसे दङ होननानै बियो कारेक्सन जागोन लोगो लोगोनो दिनै पुलिसाव साकरि होनाय जि जों बुंदोंमोन जे मिलिटारि पेरामिलिटारियाव साख्रि होनांगौ बावैसो आर्मिनि बेयाव रिक्रुटमेन्ट रिलिज जादोंमोन बेवहाय बिथांमोननि क्वालिफिकेसना एसे आर्मिनिया एसे गोरासिन हिसाबै माखासे जोंनि मोनाखै दा लोगो लोगो जोङो टेरिटरियेल आर्मिनि थाखाय आरो रायलायबावदों फारसेथिं মই অসম চৰকাৰক ধন্যবাদ দিব লাগিব 2% আমাৰ বেটেলিয়নত এনডিবিৰ কাৰণে দিছে তো যিসকলে পাই গ'ল সেকেন্ড নেক্সট যেতিয়া ৰিকুৱাৰমেণ্ট হ'ব যিসকলে পোৱা নাই সেইসকলক আমি প্ৰি ৰিকুৱাৰমেণ্ট ট্ৰেইনিং কৰিবলৈ সাজু আছোঁ আমি বিভিন্ন জায়গাত ট্ৰেইনিং কেম্প কৰিম তাতে আপোনালোকে ওলাই আহিব লাগিব ট্ৰেইনিং কেম্পত প্ৰি ৰিকুৱাৰমেণ্ট ট্ৰেইনিং এছপি সকলে আমাৰ থাকিব এডিশনাল এছপি থাকিব বহুত জায়গাত অলৰেডি কৰি থকা হৈছে তো এই কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাটো উপলব্ধি কৰিব পাৰিছে ডাঙৰ কথাটো হৈছে বহুত জায়গা আছে তাত যেনেকৈ গুৰুত্ব পাব লাগে নাপায় আজি ত্ৰিপুৰাৰ আমাৰ পৰিমলদা আছে ইয়াতে তেখেতসকলে বাংলাদেশৰ পৰা আহি মেইন ষ্ট্ৰীমত আহিল যিমান গুৰুত্ব পাব লাগে তেনেকৈ গুৰুত্ব পোৱা নাই আমাৰ তাত কিন্তু স্বয়ং আজি এডিজিপি ডাঙৰীয়া দিনে ৰাতি কাম কৰি থাকে লিষ্ট কাৰেকশ্যন কৰা আহি পেলাই ক'বাত কিবা কথা পাতিব লাগে যাব লাগে দিল্লীৰ কিবা কাম ফাঁচি আছে কাম কৰিব লাগে দিনে নিশা ৰাখি তেখেতসকলে কাম কৰি থাকে এই কাৰণে এই অৱস্থা হৈছে কেছক লৈ পেলাই আমাক কেতিয়াবা কয় যিখিনি হাইনিয়াছ ক্ৰাইম বুলি কোৱা হৈছে এই হাইনিয়াছ ক্ৰাইমখিনি সবে জানে কি এইটো হাইনিয়াছ ক্ৰাইম গোবৰাব আৰু অলৰেডি যিসকলৰ আগতে কনভিক্ট হৈ গৈছে কোৰ্ট জুডিচিয়াৰিটো কমপ্লিট বেলেগ বিষয় কনভিক্ট হৈ যোৱা মানুহবিলাকৰ কাৰণে কঠিন হৈছে আৰু এনআইএ কেছবিলাক যিটো আছিলে অলৰেডি আলোচনা কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা বলিষ্ঠ পদক্ষেপ লৈছে গোখ্रों मोनसे हाबा मावदों बे मा जे हाइनियास क्राइमनि गेजेरावबो जायफोर मोनसे रोखोमनि मार्डार नङा माबा नङा बेबायदि क्राइमफोरखौ बिजिरनानै बे केसखौ फोजोबनांगौ होननानै दायित्व लादों अलरेडि मुख्यमंत्री डाङरीया नेतृत्वत आमार भारत सरकारले लिखिছে যে এনআইএ কেছখিনি ৰিটাৰ্ণ আনিব লাগে মই হিদিনাহে কথা পাতি আহিছোঁ হোম সেক্ৰেটাৰীৰ লগত মাজতে আমি এফচু প্ৰেছিডেণ্ট মই যাই হোম মিনিষ্টাৰক আমাৰ এমপি সকল একেলগে লগ কৰিছোঁ আমাৰ এডিজিপি ডাঙৰীয়াই এই ৰিসেন্টলি 3 দিন আগত মিটিং কৰি আহিছে সো আমি কোনো এটা কামটো পেলাই থব বিচৰা নাই কাৰণ আমি জানো যে আপোনালোকে সংগ্ৰাম কৰিলে এটা ঘৰত আহিল নৰমেলি বহি থকা মানুহৰ ওপৰত যদি কেছ এটা থাকে আন্দোলনৰ সময়ত বেলেগ কথা আছিল জংগলত আছিল মোৰ কেছ আছে কিবা আছে ইটো ফেস কৰিম হিটো সংঘৰ্ষ পিৰিয়ড কিন্তু এইটো সংঘৰ্ষ পিৰিয়ড নহয় হিটো নিৰ্মাণৰ পিৰিয়ড গতিকে কোনো মানুহ যাতে কষ্ট নাপায় এই কাৰণে সৰকাৰতে আমি এটা কমিটি বনাই থৈছিলো আমাৰ ফেৰেঙ্গা ডাঙৰীয়া দীপেন বড়ো ডাঙৰীয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া আমি দায়িত্ব দি থৈছো আৰু কেছ বিলাক আমি নিজে লাগি আছো কেছৰ যিখিনি খৰচা পাতি লাগে আমি দি আছো অলৰেডি 4 জনৰ বেল হল বাকিখিনিৰ কাৰণে আমি কেছটো লাগি আছো সৰকাৰে নিজে লাগি আছো কাৰণ হল কি এটা সংগ্ৰামটো এটা ফিনিশিংত আনিব লাগিব তেতিয়াহে নেক্সট জেনাৰেশনে ভালকে কাম কৰিব পাৰিব গতিকে সংঘৰ্ষ পাৰ্টটো আমাৰ গোল এতিয়া নিৰ্মাণৰ পাৰ্ট আহিছে
जोङो दायो दानांगोन हारि दानांगोन हारि दानायाव सोरनि कन्ट्रिबिउसना मा जागोन समाज गठन কৰাত কাৰ কন্ট্রিবিউশনটো কি হ'ব সংগ্ৰামৰ সময়ত আমি বহুত ডাঙৰ ডাঙৰ সপোন দেখো যে আমি অমুক কৰিম তুমুক কৰিম কিন্তু পিছত যেতিয়া নৰমেলসি পিৰিয়ড আহে নিৰ্মাণৰ সময় আহে বহুত এজেন্ডা বিলাক হাতত নাহে মানে কি কৰিম কৰ পৰা আৰম্ভ কৰিম আমি ববিখে जों জাগাইগोन এডুকেশনৰ কাম আৰম্ভ কৰিম ইকোনমিক কৰা কাম আৰম্ভ কৰিম সোশ্যাল কাম আৰম্ভ কৰিম কৰ পৰা আৰম্ভ কৰিম মাবেনিफ्राय জাগাইগोन जों আৰু এনডিবিৰ বিগিনিংৰ মটোটো খুব ভাল আছিল লেট আস ডাই ফৰ বডো নেশন লেট নট বডো নেশন ডাই ফৰ আস প্ৰিন্সিপলটো বহুত ভাল আছে আৰু এতিয়া সেই সময়তে মই দেখিছো আমি যেতিয়া ছাত্ৰ আছিলো ফাৰ্স্ট এনডিবি যেতিয়া ওলাইছিল বিএসএফ তেতিয়া মদ খালে জৌ লংবাथाय মানে পানিশমেন্ট होयोमोन बेबायदि गोबां स्ट्रिक्ट माखासे रुल दङमोन माने आमी बहुत एट्राक्शन হইছিল মই এনডিবি হোৱা নাই তো বেলেগ কথা কিন্তু বিগিনিংত যেতিয়া আমি হাই স্কুলত পঢ়ি আছিলো তেতিয়া যেতিয়া এনডিবি নতুনকে ওলাইছিলে তাতে মানুহবিলাক মদ খালে পানিশমেন্ট দিছিলে লৰা ছোৱালী কিতাপ পঢ়িব লাগে এই কথাবিলাক গাৱে গাৱে কৈছিলে গতিকে এই যে এটা সংগ্ৰাম এটা হল অধিকাৰ লাগে পলিটিক্যাল ৰাইটস নাংগে সেকেন্ডটো হল পলিটিক্যাল ৰাইটস টু পাইবলে আপুনি কি কৰিব আজি পৃথিৱীত দেখিছো আমি বহুত দেশবিলাক আজি ইন্ডিপেন্ডেন্ট হৈছে কোনবা ৰাজ্য লৈছে কিবা লৈছে কিন্তু এজেন্ডাটো যেহেতু নাই আহি থকা সময়ৰ কাৰণে পিছত যাই ফলে আমি কনফিউজ হৈ যাওঁ আৰু এই কনফিউজ জানাই লগে লগেনো गाज्रि मानसिफ्रा नंखाय मानसिफ्रा बायदिसिना खोथा बुंनायाव जों जे सासे जुद्धामोन आं जे सासे आर्मिमोन आं जे हारि दानाय सासे आर्मिमोन हारिनि थाखाय थैनो ओंखारग्रा आर्मिमोन बिखौ मालाबा डाइभार्ट खालामो उनाव थांनानै जोंनि एजेन्डाया सोलायलाङो सोरबा जौ लोंहोयो सोरबा माबा खालामहोयो सोरबा गोदाव सोराव जायो दा नैबे जिनिसाव जाहाथे रावबो गोमालाङा भीड़ में रहोगे तो गुम हो जाओगे मानसिफ्रा बिराद भीड़ मुलुगा गोमालांगोन नोङो किन्तु एजेन्डाखौ बावनो नाङा आरो आं बावाखै सोरबाया 10टा बाथ्रा बुंनो हायो आं बावाखै जेब्लालागै थागोन हारिनि खामानि मावगोन आरो हारिनि खामानि होनना बुंबा बेयो एनडिबिनिबो मावनांगोन बयनिबो मावनांगोन दिनै सोरबा एनडिबि फेमिलिया बहाबा एडमिशन लानायाव उसुबिदा जादों सोरबा हस्पिटालाव थांनायाव उसुबिदा जादों सोरबाया माबा मोनसे प्रब्लेम जादों जेसां हायो थाब कुइक रेसपन्स खालामनो नाजादों दा बेवहाय कोनो उसुबिदा थानाय नङा आरो दिनै फिन रोदोमखां बानायनानै जों कोऑपारेटिव सोसाइटी बानायदो आमी कोऑपारेटिव सोसाइटी बनाइछु फिन रोदोमखां हिदिना आमार हिरेननाथ डाঙৰীয়াই যোগাযোগ কৰিছে आमार छत्तीसगढ़ত গৈছে एनडीबी সকল बिलिरथि आमार फेरेंगा डाঙৰীয়া टीम গৈছে তাত অমিত শাহ ডাঙৰীয়া আছিল होम मिनिस्टारनि प्रेजेन्सआव बडोलेण्ड मडेल अफ पीस बडोलेण्डआव बोरै पीस फैखो नक्सल एरियाफोराव मोनसे बिदिन्थि होनो थाखाय जोंनि एनडीबीनि मानसिफोरखौ लिंनानै लांदों दा बडोलेण्डनि जि पीस प्रसेस बियो भारतनि थाखाय मोनसे मडेल जाबाय जेरावबो जोंखौ लिंगासिनो दङ दा बे जिनिसखौ जाहाथे जोङो फैबाय थानाय समाव गोमाया जोङो गोलाव सम जि समाव सारदों मोनसे टार्गेट लानानै बै टार्गेटाव जों सहैथारनांगोन दा नंखायनो आमार अमित शाह डाঙৰীয়া আহি আছে গৃহমন্ত্ৰী অহা 16 তাৰিখত আৰু তেখেতে অলৰেডি নিৰ্দেশ দিছে ডিপাৰ্টমেণ্টক কোঅপাৰেটিভ ডিপাৰ্টমেণ্টত তেখেতে চাই আৰু ভাৰতৰ সেক্ৰেটাৰী হল আমাৰ ভূটানী আশিস ভূটানী ডাঙৰীয়া ভাৰতৰ সেক্ৰেটাৰী আৰু এনডিবিৰ যিখিনি কোঅপাৰেটিভ সোসাইটি এই প্ৰত্যেক কোঅপাৰেটিভ সোসাইটিটো ভাৰত চৰকাৰে এডাপ্ট কৰিবলৈ অলৰেডি নিৰ্দেশ দিছে যত 40,000ৰ পৰা 2 কোটি লৈকে টকা দিব এটা কোঅপাৰেটিভ সোসাইটিক হিটো অলৰেডি এডাপ্ট কৰিছে खाली आमी माटीबारी दियात अलप टाइम लागिसे आमार माटीबारी अलप दियात हा हु होनायाव एसे गोबाव जादों दा लासै लासैनो बे स्ट्रिमलाइन जागोन दा नंखायनो बयबो जिहेतु दा जोंनिया खामानिया मावनानै जानाय रां खामायनाय नखरखौ नायनाय गथ'फोरखौ नायनाय गामिखौ नायनाय समाजखौ नायनाय बे थांखियाव जोङो थांनांसिगोन मोनसे समाव नांगौबाय जोङो दिनै अबंलावरनि अननायाव सोरबा दिनै जिउ गोमालांबाय सोरबा थांनानै फैफिनबाय दा दिनै जायफ्रा दङ जोङो बेखिनियानो दायित्व जों हारिखौ दानांगोन दा बिटिआर सरकारनिफ्राय बे बेलायाव जों अराय सम गोख्रोङै खामानि मावगोन आं गुबुन गुबुन बाथ्राखौ बुंनो नागिराखै मेमरियेल मोनसे बानायगोन एनडिबिर এটা मेमरियेल बडो मुभमेन्ट मेमरियेल এটা থাকিব যত एनडिबि বা বাকিখিনিও থাকিব ইয়াৰ কামখিনি চলি আছে আৰু বাকি যিবিলাক পেন্ডিং আছে আজি কলেজ 10খন আমাৰ চুক্তিৰ পৰা প্ৰভিন্সিয়েলাইজ হল কমসে কম বহুত টিচাৰ
আমাৰ 500তকৈ অধিক টিচাৰ আমাৰ চাকৰিবিলাক ইতিমধ্যে প্ৰভিন্সিয়েলাইজ হৈ গ'ল আমাৰ 21টা বড়োসকলৰ GI টেকিং হৈ গ'ল তেনেকুৱা বহুত কাম এই 4 বছৰত হৈ গ'ল 40টা সমষ্টিত আমি 40টা অডিটৰিয়াম বনালো মিটিং কৰিবৰ কাৰণে বীৰ শিলাগাং BLTৰ ফাৰ্ষ্ট চেয়াৰমেনৰ নামত ষ্টেডিয়াম বনাই আছো বাংবুৰগৰা Ndfbৰ যি ফাৰ্ষ্ট মাৰ্টিয়াৰ আছিলে তেখেতৰ নামত ইউথ চেণ্টাৰ 5টা বনাবলৈ প্ৰচেছ চলি আছে কোনো এটা বিষয়টো এৰি দিবলৈ বিচৰা নাই সব কামটো আমি কৰিব বিচাৰিছো মই আপোনালোকক ঈশ্বৰে যাহতে ভালে ৰাখে বয়খোবো ঈশ্বৰা मोजाङै लाखिथों बिनि थाखाय आङो आरज गाबदों दा 4 लाखा बारा बुरजा रां नङा नाथाय बारा खमबो नङा दा बेखौ लानानै बोरैहाय जोङो बिजनेस खालामनो हायो बायदिसिना खामानि मावनो हायो बेखौ बयबो मोजाङै बाहायबानो जाबाय 4 लाखটো बहुत डाঙर পইচা নহয় কমো নহয় কাম কৰিবৰ কাৰণে কিছুমানে 10000 ৰেডিও কাম কৰে গতিকে এইটো যাহতে ভালকে ব্যৱহাৰ কৰে আৰু সেই এন্টায়াৰ প্ৰসেসটো একদম আন্তৰিকতাৰে কামখিনি কৰাৰ কাৰণে মই আমাৰ হিৰেননাথ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ ধন্যবাদ জনাই আৰু Ndfbৰ আমাৰ যি সকল দাদা ভাই সকল ভনী সকল বাইদেউ সকল আছে মই দুখিত অলপ ৰখিব লগা হল বাট কামটো আজি হৈ গল ইয়াৰ কাৰণে সবকো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো गोजोन्थों आरो दिनै इन्टारनेशनल वमेन डे दा बेवहाय जोंहा गोबां आइजोफोरबो दङ दा इन्टारनेशनल वमेन डे नि जिखिनि जोंहा आइजोफोर दङ नोंथांमोननोबो आंनि गोसो गोरबोनि गाहाम हामलायनाय बावहरनाय जाबाय गोजोन्थों